লুটুমাৰী আঞ্চলিকখন আমি গঠন কৰিলোঁ। নতুনকৈ আমি আঞ্চলিক লুটুমাৰীখন আমি গঠন কৰিলোঁ। তাত আমাৰ যি বিষয়ববীয়া আমি পালোঁ, যথেষ্ট আমাৰ মনত ভাল লাগিলে আৰু আগন্তুক নগাঁও জিলা কমিটিৰ লগত খোজ মিলাই আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা দিছোঁ যে নগাঁও জিলা বা আমাৰ কমিটি বা কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগটো ৰাখিব, যাতে আমাৰ সুচাৰুৰূপে কিছুমান কাম কৰিবৰ কাৰণে বা ৰাইজৰ লগত সংযোগ স্থাপন কৰিবৰ কাৰণে আমাৰ সুবিধা হয়। আমাৰ নগাঁও জিলাত মুঠ আঞ্চলিক গঠন হ'ব 13টা আঞ্চলিক গঠন হ'ব। তাৰে আজি লুটুমাৰী আঞ্চলিকখন আমি প্ৰথম গঠন কৰিছোঁ। নগাঁও জিলা গঠন হোৱাৰ পিছত আমি লুটুমাৰীখনকে ফাৰ্ষ্ট ৰূপে লৈছোঁ, কিয়নো জাগাখিনি আমি চাবৰ কাৰণেই আহিছোঁ আৰু ৰাইজক আমি লগ কৰিবৰ কাৰণে আহিছোঁ। নেক্সট আমি ইয়াৰ পৰা আমাৰ পৰৱৰ্তী যিবিলাক আমাৰ আঞ্চলিক আছে, আমি সেইবোৰ আমি সোনকালেই গঠন কৰিম। ক'ব নেকি? এফেক্ট যথেষ্ট হ'ব। UBPO আৰু UBPFৰ মাজত যি পাৰ্থক্য আছে, আমি যি দেখা পাইছোঁ, তাত মানে ৰাইজৰ যি অসন্তুষ্টি UBPOৰ লগত, গতিকে UBPFক ৰাইজে আঁকোৱালি লৈছে। আমি দেখা পাইছোঁ বেলেগ জিলাবিলাকতো বেলেগ আঞ্চলিকবিলাক গঠন হোৱাত আমি খবৰ পাইছোঁ, জানিবলৈ লৈছোঁ। গতিকে আমাৰ UBPFটো শক্তিশালী ৰূপে গঠন হৈছে আৰু হ'ব। নেক্সট যিবিলাক আঞ্চলিক বনিবলৈ বাকী আছে বা নেক্সট যিবিলাক জিলা বনিবলৈ বাকী আছে, তাত নিশ্চয়কৈ শক্তিশালী হ'ব। UBPOৰ আমি বৰ বেয়া গুণ গাবলৈ নাযাওঁ, কিন্তু হ'লেও আমি UBPOক আমি অলপ ঠেকেচা দিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি সুধিম নগাঁও জিলা BKWACত নগাঁও জিলাৰ কোনো EM নাই। গতিকে নগাঁও জিলাখন আমাৰ বহুত ডাঙৰ জিলা। গতিকে পপুলেশ্যনৰ ফালৰ পৰা, জনসংখ্যাৰ ফালৰ পৰা আমাৰ নগাঁও জিলাখন বহুত ডাঙৰ আৰু ইয়াত কমচে কম 2জন EMটো আমাক লাগে। 2জনৰে এজন হ'লেওতো হ'ব লাগিছিলে, কিন্তু BKWACয়ে আমাক বিলকুলে ডিনাই কৰিছে আৰু আমাক বৰ বেয়া চকুৰে চাইছে। আমি আগতেও ইয়াৰ দাবী কৰিছিলোঁ যে আমাক এজন EM লাগে, কিন্তু এতিয়ালৈকে কোনো তেনেধৰণৰ ব্যৱস্থা কৰা নাই। আমি ইয়াৰ পৰাই দাবী জনাইছোঁ যে অতি সোনকালে আমাক ইয়াত EM এজন দিয়াৰ কাৰণে চেষ্টা চলাই যেন।